পরম কৃতার্থ হলো। কিন্তু প্রভু আপুনি দয়াময়, দুষ্ট দমন আৰু শান্ত পালন কৰি আহিছে। এই দেৱৰা সিন্ধু আপোনাৰ আজ্ঞাধীন। এই আজ্ঞাবাহক ইন্দ্ৰ আপুনি কিয় দয়া কৰা নাই প্ৰভু? বিজয়াসুৰৰ লগত যুদ্ধত পৰাজয় হৈ অৰণ্যত ভূমি ফুৰিবলগীয়া হৈছে। এতিয়া স্বৰ্গ ৰাজ্য বিজয়াসুৰৰ হাতত। তাৰ অত্যাচাৰত কোনো দেৱতা স্বৰ্গত থাকিব নোৱাৰা হৈছে প্ৰভু। গতিকে তাৰ এটা উপায় দিয়ক প্ৰভু। প্রভু বিজয়াসুর শিবর পরম ভক্ত হওয়ার বাবে তার ভক্ত নোৱাৰি। নারায়ণ প্রভু বিজয়াসুৰৰ বধ হ'ব অজন্তা ৰাজ্যৰ ৰজা পুৰঞ্জয়। নারায়ণ পুরঞ্জয় হাত অজন্তা ৰাজ্যৰ ৰজা পুৰঞ্জয়ৰ হাতত বিজয়াসুৰৰ বধ হ'ব। দেৱৰাজ প্রভু মই তাৰ বিনাশৰ উপায় কওঁ শুনা। বিজয়াসুৰৰ পুত্ৰ মহাকালে বিন্দুসাৰ অৰণ্য শিৱক স্তুতি কৰি আছে অমন্ত লাভ কৰিবৰ কাৰণে। আৰু সেই বলতেই অজন্তা ৰাজ্যৰ ৰজা পুৰঞ্জয়ৰ পুত্ৰ শ্ৰীমন্ত কুমাৰে মৃগয়া কৰিবলৈ গতিকে তোমালোক দুয়ো মৃগৰ উদ্ধাৰণ কৰি মহাকাল আৰু শ্ৰীমন্ত কুমাৰৰ সন্মুখত দেখা দিবলৈ সেই চেগতে শ্ৰীমন্তই হৰ প্ৰদান কৰিব আৰু সেই ঘৰ গৈ থাকিব মহাকালৰ বুকুত। আৰু সেই তেতিয়াই দুয়ো বীৰৰ মাজত